हेलो दोस्तों, आज मैं आपनर ओसत एनेकुवा प्राणीर विषये भिडिओ লৈ আহিছো যাক চাই আপুনি আচৰিত হৈ যাব। এইবোৰ প্ৰাণী নৰ্মেল জীৱ-জন্তুৰ দৰে জন্ম লোৱা নাই। এনেতো আপুনি এনে ধৰণৰ প্ৰাণী আপোনাৰ ওচৰে পাছৰে বহুত হয়তো দেখা পাইছে, কিন্তু এই প্ৰাণী আপোনাক আচৰিত কৰি দিব। সেইকাৰণে ভিডিও শেষলৈ চাওক। পিগ দ্য ডগ। আপুনি যদি ইয়াৰ নাম শুনি ভাবি আছে এইটো এটা গাহৰি হয়, এনেকুৱা নহয়। আচলতে এইটো এটা আচৰিত ধৰণৰ ডগী হয়, যিয়ে গাত হাড্ডি নোহোৱাকৈ জন্ম লয়, অৰ্থাৎ ইয়াৰ গাত বেছিভাগ হাড় নাই আৰু ইয়াৰ ৰগবিলাকো এটা আনটোৰ লগত জইণ্ট আৰু বেণ্ট হয়। ইয়াৰ মেৰুদণ্ড ঘাড়ৰ ওচৰত দুটা ভাগত বিভক্ত হোৱাৰ কাৰণে এনেকুৱা দেখি। তথাপিও ই বেলেগ কুকুৰৰ দৰে জঁপিয়াই থকা, দৌৰি থকা আৰু খাই থকা আপুনি দেখা পাব। ইয়াৰ পিছত আহে দুটা ভৰি থকা পিগ অৰ্থাৎ গাহৰি। চীনৰ এটা গাঁৱত এনেকুৱা গাহৰি জন্ম হয় যাৰ মাত্ৰ দুটাহে ভৰি থকা অৱস্থাত জন্ম হয়, আৰু সেই গাঁৱৰ মানুহে ইয়াৰ নাম জবাং কুৰাং ৰাখি দিয়ে, আৰু সেই গাঁৱৰে এজন ব্যক্তি ইয়াৰ চোৱা চিতা কৰে। আৰু এই পিগ বেলেগ পিগৰ দৰে অসুবিধা নোহোৱাকৈ দুটা ভৰিতে আৰামত চলিব পাৰে আৰু নিজৰ জীৱন অতিবাহিত কৰি আছে। ইয়াৰ পিছত আহে আচৰিত ধৰণৰ দুটা মুখ থকা মেকুৰী, ব্ৰেনকেট নামৰ এই মেকুৰী, যাৰ এটা নহয় দুটা ফেচ হয়। কিন্তু আফচোচৰ কথা এয়া হয় যে এই মেকুৰী বেছি দিন জীয়াই থাকিব নোৱাৰিলে। ইয়াৰ পিছত এনেকৈ আৰু এটা মেকুৰী পোৱা যায় যিয়ে দীঘলীয়া সময়লৈ জীয়াই থাকে আৰু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত জেগা বনাই লয়। প্ৰকৃতিয়ে কেতিয়াবা কেতিয়াবা এনেকুৱা বস্তু বনায় যাতে এইবোৰ চাই আমি গম পাওঁ তেওঁ যি ইচ্ছা তাকে কৰিব পাৰে, যিটো মানুহৰ কাৰণে সম্ভৱ নহয়। ইয়াৰ পিছত আহে আটাইতকৈ ডাঙৰ আৰু দীঘল শিং থকা গৰু। আটাইতকৈ ডাঙৰ শিং থকা ৱৰ্ল্ড ৰেকৰ্ড এই গৰুৰ নামত হয়, যাৰ নাম ৰখা হয় ৱাটছু। ইয়াৰ এটা শিং 36 ইঞ্চ দীঘলীয়া হয় আৰু এটা শিঙৰ পৰা আৰু এটা শিঙৰ দূৰত্ব প্ৰায় 7 ফুট হয়। এটা শিঙৰ ওজন 45 কিলো হয়। ইয়াৰ ইমান ডাঙৰ শিং থকাৰ কাৰণে বেলেগ গৰুৰ পৰা দূৰত ৰখা হয়, আৰু এই গৰুৰ কাৰণেই ইয়াৰ মালিকে গোটেই পৃথিৱীত ফেমাছ হৈ যায়। ইয়াৰ পিছত আহে পৃথিৱীৰ আটাইতকৈ দীঘলীয়া জ্ঞানী চিম্পাঞ্জী। ইয়াৰ নাম কাঞ্চি ৰখা হয়। এই প্ৰজাতিৰ চিম্পাঞ্জী চবতকৈ বেছি ইণ্টেলিজেণ্ট আৰু মানুহক বুজি পায়। ই মানুহৰ দৰে কম্পিউটাৰত গেমো খেলিব পাৰে, খৰিত জুই জ্বলাব পাৰে আৰু মানুহৰ দৰে খাদ্য খাব পাৰে। কিছুমান বৈজ্ঞানিকে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি জানিব বিচাৰিছিল যে ই বেলেগ চিম্পাঞ্জীতকৈ ইমান জ্ঞানী কিয়। ইয়াৰ পিছত আহে ডাঙৰ ডাঙৰ ভৰি থকা কেকেৰা। এই কেকেৰা পৃথিৱীৰ দীঘলীয়া কেকেৰাৰ ভিতৰত প্ৰথম স্থান লাভ কৰে। এই প্ৰজাতিৰ কেকেৰা প্ৰায় 12 ফুট দীঘল আৰু 19 কিলো ওজনৰ হয়। ই 30ৰ পৰা 70 বছৰলৈ জীয়াই থাকিব পাৰে। তো হে দোস্ত, এয়া আছিল পৃথিৱীৰ কিছুমান আচৰিত ধৰণৰ প্ৰাণী। ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট বক্সত জনাব পাৰে নেক্সট ভিডিঅ' আপুনি কোনটো টপিকত চাব বিচাৰে। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।